নাৰী তুমি অৰ্ধ আকাশ। এগৰাকী নাৰীৰ মৰম আৰু সৌন্দৰ্য চাবলৈ চকুলৈ চোৱা, কাৰণ সেয়া তেওঁৰ অন্তৰৰ প্ৰতিফলন। নাৰী পৃথিৱীত সুপ্ত হৈ থকা এক অসীম প্ৰতিভাৰ সাগৰ। যিকোনো মহিলাই লাভ কৰিব পৰা সৰ্বোত্তম সুৰক্ষা হ'ল সাহস। জীৱনৰ বৃত্ত সম্পূৰ্ণ হয় নাৰীৰে, কাৰণ তেওঁৱে সৃষ্টি, লালন পালন আৰু পৰিৱৰ্তনৰ মূল উৎস। আমি নাৰী হিচাপে কি সাধন কৰিব পাৰোঁ তাৰ কোনো সীমা নাই। যেতিয়া এগৰাকী নাৰী নিজৰ অধিকাৰৰ বাবে থিয় দিয়ে, আচলতে ই সকলো নাৰীৰ অন্তৰৰ প্ৰতিধ্বনি। আপোনাৰ হৈ আনক কথা ক'বলৈ নিদিব আৰু নিজৰ বাবে যুদ্ধ কৰিবলৈ আনৰ ওপৰত ভৰসা নকৰিব। সমালোচনাক গুৰুত্ব সহকাৰে লওক, কিন্তু ব্যক্তিগতভাৱে নহয়। সমালোচনাত যদি সত্য বা গুণ আছে তেন্তে তাৰ পৰা শিকিবলৈ চেষ্টা কৰক, অন্যথা মুনচাতেই বৰ্জন কৰক। সন্দেহ মাৰাত্মক। আপুনি মাত্ৰ জানিব লাগিব যে আপুনি কোন আৰু কিহৰ বাবে থিয় দিছে। এগৰাকী নাৰী টি বেগৰ দৰে। গৰম পানীত নপৰালৈকে আপুনি কেতিয়াও নাজানে যে তেওঁ কিমান শক্তিশালী। এগৰাকী নাৰীৰ অনুমান এজন পুৰুষৰ নিশ্চয়তাতকৈ বহুত বেছি সঠিক। এগৰাকী নাৰীৰ হৃদয়খন গোপনীয়তাৰ গভীৰ সাগৰ। আপুনি সুৰুঙা নিদিলে কোনেও আপোনাৰ আত্মসন্মান হানি কৰিব নোৱাৰে। নিজৰ শক্তি আৰু প্ৰতিভাৰ ওপৰত বিশ্বাস থকা নাৰীৰ কোনো সংগৰ অভাৱতো স্থিৰ থাকে। আগন্তুক দিনবোৰ নাৰীৰ হ'ব। নাৰী পুৰুষৰ সংগী, সমান মানসিক ক্ষমতাৰ অধিকাৰী। উদ্দীপ্ত চিন্তাৰ অধিকাৰী নাৰীগৰাকী শান্ত সমাহিত। তেওঁৰ জাগ্ৰত শক্তিয়ে সকলোকে প্ৰভাৱিত কৰে। এগৰাকী নাৰীৰ আটাইতকৈ মোহনীয় বস্তুটো হ'ল আত্মবিশ্বাস। এগৰাকী নাৰী সমাজৰ স্থপতি। প্ৰতিগৰাকী মহিলাৰ সফলতাৰ আঁৰত আছে স্বয়ং। প্ৰতিজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকে। ভগ্নপ্ৰায় নাৰীয়ে যেতিয়া নিজকে পুনৰুজ্জীৱিত কৰে, তেওঁৰ দৰে শক্তিশালী আৰু কোনো নাই। যেতিয়া নাৰীয়ে নিজৰ সন্মান আৰু মূল্য বুজি পায়, তেওঁ অপ্ৰতিৰোধ্য হৈ পৰে। এগৰাকী নাৰীৰ হাঁহিটোৱেই তেওঁৰ শৰীৰৰ আটাইতকৈ লাৱণ্য ৰেখা। নাৰীক শিক্ষিত কৰিলে এটা জাতি শিক্ষিত হয়। এগৰাকী নাৰীৰ মৰ্যাদাই তেওঁৰ প্ৰকৃত অলংকাৰ। নাৰীগৰাকীক প্ৰশংসা কৰা, কিয়নো তেওঁ স্পৰ্শ কৰা সকলো বস্তুকে প্ৰাণ দিয়ে। এগৰাকী নাৰী ঘৰখনৰ হৃদস্পন্দন। মহিলাৰ প্ৰকৃতি আৰু নাৰীসুলভ গুণসমূহ কোনো দুৰ্বলতা নহয়, ই এটা মহাশক্তি। এজনী ছোৱালীৰ দুটা বস্তু থাকিব লাগে, নাৰীসুলভ সৌন্দৰ্য আৰু প্ৰতিভা।